আজি আমি দ্বিতীয় ভাগ গাবলৈ লৈছোঁ। প্ৰথম ভাগ হয়তো আপোনালোকে নিশ্চয় চাইছে, শিকিছে, আৰু সেয়েহে তাৰ পৰৱৰ্তী ভাগটো আজি আমি গাবলৈ লৈছোঁ। আহকচোন। নামৰ যিটো পৰিৱেশন শৈলী সেইখিনি আপোনালোকে শিকিবৰ কাৰণে, চাবৰ কাৰণে আপোনালোকে আমাৰ যিটো ববনী মিউজিক বুলি পেলাই বেলেগ চেনেল এটা আছে, তাত দিহানামসমূহ দিয়া আছে। তাত গৈ আপোনালোকে এই নামটো চাই ইয়াৰ পৰিৱেশন শৈলীটো শিকি ল'ব। যিহেতু এটা ভিডিঅ'তে ইমানবোৰ বস্তু শিকোৱাত অলপমান অসুবিধা হয়, সেয়েহে মই অকল ইয়াৰ যিটো নামটোৰ সুৰখিনি মই আপোনালোকক ধুনীয়াকৈ সুৰীয়াকৈ গাব পৰাকৈ শিকাই গৈছোঁ। এইবাৰ আমি ভাঙনিখিনি গাম। ঘোৰ নাৰী মায়া সৰ্ব দেখাতে কুৎসিত মহাহিত মুনিৰে তাকে মোহে চিত্ত হেৰা দৰ্শনে কৰে তপ জপ যোগ ভংগ জানি জ্ঞানী গণে কামি নিৰয়েৰে চাব। আৰু এবাৰ গাই দিছোঁ, মোৰ লগত আপোনালোকে অৰাই যাব। ঘোৰ নাৰী মায়া সৰ্ব এনেকেও দিব পাৰে। দেখাতে কুৎসিত দেখাতে কুৎসিত মহাসিদ্ধ মুনিৰে তাকে মোহে চিত্ত হেৰা দৰ্শনে কৰে তপ জপ যোগ ভংগ গাব। দৰ্শনে কৰে তপ জপ যোগ ভংগ জানি জ্ঞানী গণে কামি নিৰয়েৰে এইবাৰ আমি তিনি চাপৰিলৈ যাম। তাৰ মাজতে মই এটা কথা কওঁ, আপোনালোকে যিমান পাৰে এটা স্বৰাশ্ৰয়ী যন্ত্ৰ, মানে আপোনাৰ সুৰটো ধৰি ৰাখিবৰ বাবে মই যেনেকৈ হাৰমনিয়ামৰ তানপুৰা লৈছোঁ, আপোনালোকেও তেনেকৈ আপোনালোকৰ যদিহে আছে ঘৰত, তেতিয়াহ'লে আপোনালোকে সেইটোৰ ব্যৱহাৰ কৰক। তাত সুৰ এটা বান্ধি লওক, এটা স্কেল বান্ধি লওক, আৰু তাৰ সেই স্কেলৰ লগত মিলাই গাবৰ কাৰণে চেষ্টা কৰক। ধৰিলন্ত প্ৰভু বনমালী মায়া কৰি হৰৰ মনত লগাই খেলি মেলি। চাব কেনেকৈ গাইছোঁ। অ নাৰী ৰূপ নাৰী ৰি, তেনেকৈ দিব, তেতিয়া শুনি পেলাই আৰু ধুনীয়া লাগিব। ও নাৰী ৰূপ ধৰিলন্ত প্ৰভু বনমালী প্ৰভু বনমালী মায়া কৰি হৰৰ মনত মায়া কৰি হৰৰ মনত লগাই খেলি মেলি। এবাৰ আপোনালোকে গাওক। ও নাৰী ৰূপ ধৰিলন্ত প্ৰভু বনমালী মায়া কৰি হৰৰ মন
প্ৰথম পদটোলৈ যাম। ও সম্প্ৰতি ধৰিলা প্ৰভু যিটো নাৰী বেশ, ও সম্প্ৰতি ধৰিলা প্ৰভু যিটো নাৰী বেশ, তাক দেখিবাক লাগি আইলৰি শিকেশ, তাক দেখিবাক লাগি আইলৰি শিকেশ। সুৰখিনি একে। প্ৰথম দিহাখিনি মই যি ধৰণত গাই দিছোঁ ভাঙি ভাঙি, আপোনালোকেও তেনেকৈ ভাঙি ভাঙি শিকি এবাৰতে গাবৰ কাৰণে চেষ্টা কৰিব। লগতে বাকী যিখিনি পদ গোটেই পদখিনিৰ একেই সুৰ, তিনি চাপৰি গোটেইখিনি পদ একেই সুৰ। ও ভকতৰ মনোৰথ কৰিও পূৰণ, হেন শুনি হাঁহিলন্ত প্ৰভু নাৰায়ণ। ও ভকতৰ মনোৰথ কৰিও পূৰণ, হেন শুনি হাঁহিলন্ত প্ৰভু নাৰায়ণ। দৈত্য নীলে অমৃত দেৱৰ দেখি ক্লেশ, সিকাৰণে শংকৰ ধৰিলো নাৰী বেশ, দৈত্য নীলে অমৃত দেৱৰ দেখি ক্লেশ, সিকাৰণে শংকৰ ধৰিলো নাৰী বেশ। ও দেখাইব তোমাক আজি সেই স্ত্ৰী বেশ, এই বুলি অন্তৰ্ধান ভৈলাৰী শিকেশ। ও দেখাইব তোমাক আজি সেই স্ত্ৰী বেশ, এই বুলি অন্তৰ্ধান ভৈলাৰী শিকেশ। আগত নাহিকে হৰি গৈলা কোন ভীতি, চতুৰ্ভীতি শান্ত হৰে পাৰ্বতী সহিতি। আগত নাহিকে হৰি গৈলা কোন ভীতি, চতুৰ্ভীতি শান্ত হৰে পাৰ্বতী সহিতি। ও শুকনি গদতি ৰজা শুনিও কপাছে, হৰকনা মাতি কন্যাই ভন্তা খেৰি আছে। ও শুকনি গদতি ৰজা শুনিও কপাছে, হৰকনা মাতি কন্যাই ভন্তা খেৰি আছে। এইবাৰ আমি খৰ চাপৰিলৈকে গৈছোঁ। খৰ চাপৰিৰ প্ৰথম দিহাখিনি গাই দিছোঁ, আপোনালোকেও ভালকৈ শুনি ল'ব আৰু গাব। কন্যা খেদি ফুৰে হৰে আশ্ৰমৰ মাজে, ও আশ্ৰমৰ মাজে, ও দেখি ঋষি পত্নীগণে হাসে নিৰন্তৰে। চাব এইখিনি।
কন্যা খেদি ফুৰে হৰে আশ্ৰমৰ মাজে আশ্ৰমৰ মাজে আশ্ৰমৰে মাজে এই শব্দ দুটা মই আৰু দুবাৰ ব্যৱহাৰ কৰিছোঁ চাব কন্যা খেদি ফুৰে হৰে আশ্ৰমৰ মাজে আশ্ৰমৰ মাজে দেখি ঋষি পত্নীগণে দেখি ঋষি পত্নীগণে হাসে নিৰন্তৰে নিৰন্তৰেখিনি দেখি ঋষি পত্নীগণে হাসে নিৰন্তৰে কন্যা খেদি ফুৰে হৰে আশ্ৰমৰ মাজে আশ্ৰমৰ মাজে দেখি ঋষি পত্নীগণে হাসে নিৰন্তৰে এইবাৰ মই পদখিনি গাইছোঁ সুৰবোৰ একেই ভৈলন্ত বিমোহ মন মদনে দহয় মদনে দহয় পাৰ্বতীক লাগি এৰিলন্ত লাজ ভয় এৰিলন্তত খুব উশাহটো শেষ হওঁ হয় কিন্তু তথাপিতো চেষ্টা কৰিব যে এবাৰতে শব্দটো কোৱা যায় পাৰ্বতীক লাগি এৰিলন্ত লাজ ভয় বেলেগ এটা ঠাইত সুৰটো উশাহটো বেলেগ এটা ঠাইত উশাহটো আপুনি এৰিবৰ কাৰণে চেষ্টা কৰিব য'ত নেকি শব্দৰ মাজত দুভাগ নহয় ভৈলন্ত বিমোহ মন মদনে দহয় মদনে দহয় পাৰ্বতীক লাগি এৰিলন্ত লাজ ভয় একো নেদেখন্ত কামাতুৰ ভৈলা হৰ কামাতুৰ হৰ কন্যাক ধৰিবে মনে দিলন্ত লৱৰয় একো নেদেখন্ত কামাতুৰ ভৈলা হৰ কামাতুৰ হৰ কন্যাক ধৰিবে মনে দিলন্ত লৱৰয় খতমত কৰি বাজে গল মুণ্ড মালা গল মুণ্ড মালা কঁকালৰ বাঘৰ ছাল সুলকি পৰিলা খতমত কৰি বাজে গল মুণ্ড মালা গল মুণ্ড মালা কঁকালৰ বাঘৰ ছাল সুলকি পৰিলা স্ত্ৰী বুলি বৃক্ষ চুম্বন্তয়া কোৱালিয় চুম্বন্তয়া কোৱালিয় দেখি আহা সন্ত নাৰী ৰূপী বনমালীয় স্ত্ৰী বুলি বৃক্ষ চুম্বন্তয়া কোৱালিয় চুম্বন্তয়া কোৱালিয় দেখি আহা সন্ত নাৰী ৰূপী বনমালীয় বিষ্ণু বিষ্ণু স্মৰি হবে চপাই ৰৈল মাথয় চপাই ৰৈল মাথয় কিনো বিপৰ্যয় ভুল ভৈল গৌৰী নাথয় বিষ্ণু বিষ্ণু স্মৰি হবে চপাই ৰৈল মাথয় চপাই ৰৈল মাথয় কিনো বিপৰ্যয় ভুল ভৈল গৌৰী নাথয় এই বুলি ঋষিগণে গৈলা ঘৰা ঘৰি গৈলা ঘৰা
গইলা ঘৰা ঘৰিও গইলা ঘৰা ঘৰিও সুমৰীয়া ঋষিকেশ ৰাম কৃষ্ণ হৰিও